হয় চাওক তেখেতৰ পিতৃ ঘনশ্যাম ডেকা যোৱা কিছুদিন ধৰি মোৰ লগত কাম কৰি আছিলে। আমি মেন পাৱাৰ ছাৰ্ভিচৰ এটা আমি ওৱান কল মেডিকেল ছাৰ্ভিচ বুলি কয়। আটাইতকৈ দুখ লগা কথাটো মই আজি যেতিয়াই কথাটো গম পালোঁ মই আচলতে কান্দোন ৰখাব পৰা নাই। তেখেতে ছোৱালীগৰাকী যথেষ্ট মেধাসম্পন্ন ছোৱালী আছিলে। যোৱাকালি ৰাতিপুৱা তেওঁ মোৰ অফিচৰ পৰা নলবাৰীলৈ গৈছিলে আৰু তেখেতৰ ছোৱালীগৰাকী NDAৰ পৰীক্ষা দিবৰ বাবে তেওঁ JNVত পঢ়ে। আমাৰ তেওঁ ফেঞ্চি বজাৰত NDA যিটো কোচিঙৰ সেই কিতাপ বিচাৰিছিলে নাপালে। তেওঁ পইচা লৈ পেলাই ছোৱালীজনীক দিবলৈ গৈছিলে যাতে সেই এখন NDA পৰীক্ষাটোত তেওঁ উত্তীৰ্ণ হ'ব পাৰে। আৰু তেওঁ আমাৰ লগত কাম কৰিবলৈ আহিছিলে। ছোৱালীজনী এটা প্ৰাইভেট কোচিং লৈ আছিলে য'ত 40,000 টকাৰ প্ৰয়োজন হৈছিলে। তেওঁ বাৰেপতি কৈছিলে যে মোৰ জীৱনৰ তেওঁ যিহেতু দৈনিক হাজিৰা কৰি চলি আছে, মোৰ জীৱনত কি হৈছে সেইটো কোনো প্ৰয়োজন নাই। মই যদি মোৰ ছোৱালীজনীক কিবা এটা ভাল প্ৰকাৰে সংস্থাপন কৰিব পাৰোঁ তেতিয়াহ'লে মই যথেষ্টখিনি। কিন্তু সেই যি 40,000 টকা তেওঁ ঘৰত ছোৱালীজনী পঢ়াৰ বাবে দিবলৈ আমি এতিয়া আহিছোঁ। তেওঁক যিমানটো পাৰোঁ আমি আৰ্থিকভাৱে সহায় কৰিছোঁ। খালি মই এটাই কথা অনুৰোধ কৰিছোঁ, আমাৰ অসমীয়া যি মেধাসম্পন্ন ছাত্ৰীগৰাকীক যি নিৰ্মমভাৱে মূৰত বুকুত হাতত যি চোকা অস্ত্ৰই হেৰি কৰিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা ক্ষীপ্ৰ তাৰ বাবে ব্যৱস্থা কৰক। লগতেই মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লগতেই নলবাৰী জয়ন্ত মল্ল বৰুৱা মহোদয়কো মই এটা অনুৰোধ কৰিছোঁ, মানুহজনে নিজেই দৈনিক হাজিৰাৰ যোগেদি নিজৰ পৰিয়ালটো পোহপাল দি আছিলে। তো এতিয়া তেওঁলোকে অকণমান যদি এই যিটো মেডিকেল চিকিৎসাটো ফ্ৰী কৰি দিব পাৰে বা কিবা ধৰণৰ আৰ্থিক সহায়ৰ প্ৰয়োজন কৰিব পাৰে, সেইটো আমি তেওঁলোকৰ প্ৰতি এটা অনুৰোধ কৰিলোঁ। হয়, তেওঁ কাম কৰি পেলাই তেওঁ ছোৱালীজনী যিটো কোচিঙৰ পইচাটোৰ বাবে তেওঁ আমাৰ তাত কাম কৰিবলৈ আহিছিলে। আৰু যোৱাকালি ৰাতিপুৱা 6টা বজাত আমাৰ পৰা তেওঁ NDAৰ যিটো কোচিঙৰ বাবে পইচা লাগে মেটেৰিয়েলৰ কাৰণে তাৰ বাবে লৈ গৈ ছোৱালীজনীক সন্ধিয়া সময়ত দিছিলে। আৰু তেওঁ নলবাৰীৰ পৰা সেই NDA কোচিং মেটেৰিয়েল আনিবলৈ যাওঁতেই দুৰ্বৃত্তই ৰাস্তাতে কেনেধৰণে কাটিলে আপোনালোকে দেখা পাইছে। এইটো কথা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা ষ্ট্ৰংলি ৰিকুৱেষ্ট কৰিছোঁ যাতে তেনেকুৱা দুৰ্বৃত্তক তেওঁলোকে উচিত শাস্তি প্ৰদান কৰক, যাতে কোনো মানুহে যাতে দ্বিতীয়বাৰ এনেকুৱা লাভ জেহাদ বা অসমীয়া ছোৱালীক এনেধৰণে ৰাস্তাত ৰখাই তেওঁলোকে যি প্ৰেম প্ৰস্তাৱ দিছে সেই প্ৰেম প্ৰস্তাৱ নাকচ কৰাৰ বাবে এজনী মেধাৱী ছোৱালীক যিধৰণে নিৰ্মমভাৱে হত্যাৰ প্ৰয়াস কৰিছে। আৰু আপোনালোকে গম পাইছে এজন অসম আছুৰ আঞ্চলিক পৰ্যায়ৰ নেতাও এই আক্ৰমণত মৃত্যু হৈছে। তেওঁলোকে ষ্ট্ৰিক্ট একশ্যন লওক, ৰখি থাকিব নালাগে। যদি ৰখি নাথাকে আমি সকলো মানুহ ওলাই যাম। আমি বহুত ক্ষোভিত আৰু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত আৰু এটা ৰিকুৱেষ্ট কৰিছোঁ, কাৰণ তেওঁ ঘনশ্যাম ডেকাৰ আৰ্থিক অৱস্থাটো যিহেতু বেয়া। আপোনালোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ICU আছে আৰু সেই ICUত যিখিনি চিকিৎসাৰ খৰচ হয় ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে সেইখিনি বিনামূলীয়া কৰি দিব পাৰে। মই দেখিছোঁ তেওঁ মেট্ৰিক পৰীক্ষাৰ সময়তো মই গৈছোঁ, যথেষ্ট মেধাৱী সম্পন্ন ছোৱালী JNV নলবাৰীত পঢ়ি আছে। তেওঁৰ সপোন আছিলে NDAৰ যোগেদি এজন আৰ্মী বিষয়া হোৱা। তাৰ বাবে পৰীক্ষা দিবলৈ আহি কোচিঙৰ বাবে মেটেৰিয়েল কিনিবলৈ নলবাৰীলৈ গৈছিল। এনেকুৱা এগৰাকী যুৱতীক যদি এনেধৰণে ৰাস্তাত ধৰি হত্যাৰ প্ৰয়াস কৰে তেতিয়াহ'লে অসমত আজি অসমীয়াসকল ক'ত আছে আপোনালোকে ভাবি চাওক।